Dipak motivator সকলোৱে চিনি পায় চাগে যিজনে মোটিভেশনাল দিয়ে আজকা খেল অলপ বেলেগে হ'বলৈ গৈ আছে বলক দেৰি নকৰি আৰম্ভ কৰো আৰু আপোনালোকে চাই আছে মুক্ত অসম টেলেন্ট সকলোৰে আছে কিন্তু সফলতা সকলোৱে লাভ নকৰে কিয় জানানে কিয় কাৰণ আমি মধ্যবিত্ত পৰিয়াল আৰু মধ্যবিত্ত পৰিয়ালৰ কোনো হাতত টকা নাথাকে এজন ল'ৰাই সি সকলোবোৰ টেলেন্ট লগাই কাম কৰিব কিন্তু পিছত সফল নহয় কাৰণ আজি দিন হ'ল পলিটিক্স দিন এই দৃশ্যটো এবাৰ চাই লোৱা স্যাৰ মই ইন্টাৰভিউটো পাছ কৰিলো এতিয়া আপুনি মোক জবটো দিব লাগে ঠিক আছে তুমি কাম এটা কৰা টকা 50,000 টকা এটা উলিয়া স্যাৰ আপুনি এয়া কি কৈছে মোৰ হাতত এতিয়া 1,000 টকা নাই আপোনাক মই ক'ৰ পৰা 50,000 টকা উলিয়াও যদি টকাই নাই কেলে ইয়াত ৰখি আছ গেট আউট ফ্ৰম মাই অফিচ টকা নোহোৱাকৈ কাম কৰিব আহে দেখিলে এয়াই চলি আছে আজিৰ দিনত টকা নাথাকিলে আজিৰ দিনত টেলেণ্টৰ কোনো মূল্য নাই পলিটিক্স what the fuck politics কঠোৰ পৰিশ্ৰম কৰিব নিবিচাৰে কঠোৰ পৰিশ্ৰম মানে কি কঠোৰ পৰিশ্ৰম কথাটো শুনিবলৈ ভাল কিন্তু হৈছে বাল চোৱা আজিৰ দিনত কিমান ল'ৰা ছোৱালীয়ে আৰ্মি চাকৰিৰ বাবে পুলিচৰ বাবে ৰানিং কৰি আছে সেইটো কি কঠোৰ পৰিশ্ৰম নহয় পিছত কি 10টাৰ ভিতৰত মাত্ৰ এটা চিলেক্ট কৰিব তাকো টকাৰ জোৰত অৰ্থহীন কাম তোমালোকে নকৰা কিন্তু ভৱিষ্যতেও নকৰিবা অৰ্থহীন কাম মানে কি হয় জানো অৰ্থহীন কাম বুলিলে কাক কয় যোনটো কাম কোনো লাভ নাই অপ্ৰয়োজনীয় কামত মিনিংলেছ কামত তোমালোকে সময় নষ্ট নকৰিবা এতিয়া আমি ৰাতি শুব নালাগিব ৰাতি টোপনি মাৰিব নালাগিব কাৰণ শুনা কথাতে কয় যে শুই থকা সিহঁতে হাত ধৰিব নোৱাৰে আৰু এতিয়া টোপনি মাৰাটো হ'লে এটা অৰ্থহীন কাম ইমান টেনশ্যন পাবজি ফ্ৰী ফায়াৰ যুদ্ধত জিকিব লেভেল 2 লেভেল 3 লেভেল 1 লাখে পালা হ'ব কি অপ্ৰয়োজনীয় কামবোৰ নকৰিবা হয় আপুনি ঠিকেই কৈছে যে পাবজি আৰু ফ্ৰী ফায়াৰ খেলিলে সময় নষ্ট হয় কিন্তু এয়া সঁচা যে হোৱাটছএপ ফেচবুক ইনষ্টাগ্ৰাম এইবোৰ চলালে কি সময় নষ্ট নহয় নে ইনষ্টাগ্ৰাম ফেচবুক হোৱাটছএপ এইবোৰ চলালে কি 24 ঘণ্টাৰ ভিতৰত কি 42 ঘণ্টা পাম নেকি তো গাইজ যদি ভিডিঅ'টো চাই অলপ ভাল লাগিল তেনেহ'লে লাইকটো কৰি দিব আৰু যদি এনেকুৱা ভিডিঅ' চাই মন যায় ন তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব তেনেহ'লে আজিলৈ এৰিলোঁ বাই